হেল্ল' গাইজ পুনৰ ৱেলকাম জনাইছোঁ ডিজিটেক এডুকেশ্যন চেনেললৈ। আজি এটা নতুন চেপ্টাৰেৰে ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগত তোমালোকে সকলোৱে যি কেইজনে চাই আছা ডিজিটেক এডুকেশ্যন চেনেলটো ছাবস্ক্ৰিপশ্যন কৰি দিয়া আৰু লগতে বেল আইকনটো দবাই দিয়া। এইটো চেপ্টাৰত আমি আজি পঢ়িম, আজি শিকিম দ্বিঘাত সমীকৰণৰ বিষয়ে। দ্বিঘাত সমীকৰণ মোষ্ট ইম্পৰ্টেণ্ট এটা চেপ্টাৰ, যিটো চেপ্টাৰৰ পৰা কমন অংক, বহুত ইম্পৰ্টেণ্ট অংকবিলাক মেট্ৰিক পৰীক্ষাত আহে। গতিকে সেইবিলাক অংক আজি মই আলোচনা কৰিম। তো প্ৰথম চেপ্টাৰত দ্বিঘাত সমীকৰণ বুলিলে কোনটো বুজা সেইটো আগত বুজিব লাগিব। এটা দ্বিঘাত সমীকৰণ কেনেকুৱা ধৰণৰ হয়। এটা দ্বিঘাত সমীকৰণ কোৱা হ'ব যদি সমীকৰণটোৰ চলকৰ ঘাত 2 হয়, তেতিয়াহ'লে সেই সমীকৰণটোক দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব। যেনেকুৱা দ্বিঘাত সমীকৰণ আৰ্হিটো মেইন বস্তু, সেই আৰ্হিটো সদায় মনত ৰাখিব লাগিব যে দ্বিঘাত সমীকৰণ আৰ্হিটো হ'ব কেনেকুৱা ধৰণৰ, যে ax² প্লাছ bx প্লাছ c ইকুৱেল 0। এইটো হ'ল দ্বিঘাত সমীকৰণৰ আৰ্হি। দ্বিঘাত সমীকৰণৰ মূল মন্ত্ৰই হ'ল দ্বিঘাত সমীকৰণৰ আৰ্হিটো। তেতিয়াহ'লে ইয়াত a b c কেইটা, a ইজ নট ইকুৱেল 0, এৰ মান 0 হ'ব নোৱাৰিব, মানে a ইজ নট ইকুৱেল 0 এইটো হ'ব লাগিব। এই প্ৰশ্নটো আহেই, 1 নম্বৰী প্ৰশ্ন আহে, ax² প্লাছ bx প্লাছ c ইকুৱেল 0 এটা দ্বিঘাত সমীকৰণ হ'ব যেতিয়া এৰ মান ইকুৱেল 0 দিয়া থাকিব, নট ইকুৱেল 0 দিয়া থাকিব, a ইজ গ্ৰেটাৰ দেন 0 দিয়া থাকিব, এনেকুৱা 3টামান অপশ্যন 4টামান অপশ্যন দিয়া থাকিব। সেই অপশ্যনটোৰ পৰা কোনটো অপশ্যন এনচাৰ হ'ব যে a ইজ নট ইকুৱেল 0, এৰ মান 0 হ'ব নোৱাৰিব, bৰ মান হ'ব পাৰিব, cৰ মানো 0 হ'ব পাৰিব। তেতিয়াহ'লে সমীকৰণ আৰ্হিটো হ'ল এইটো। এইটো সদায় মনত ৰাখিব লাগিব। আমি যিকোনো এটা প্ৰব্লেম, যিকোনো এটা সলিউশ্যন, অংকবিলাক সমাধান কৰিবলৈ অংকবিলাক প্ৰথমতে এই আৰ্হিত প্ৰকাশ কৰিব লাগিব, তাৰপিছত আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহ'লে ইয়াত 4.1ৰ পৰা কি দিছে, 4.1ৰ তোমালোকে অনুশীলনী 4.1ৰ যিবিলাক আছে 1 নম্বৰী প্ৰশ্ন আহে যে তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। দ্বিঘাত হয়নে নহয় পৰীক্ষা কৰিবলৈ কি কৰিব লাগিব, যদি ইয়াত পূৰণ হৰণ কৰি থোৱা আছে, পূৰণ আছে, যোগ আছে, বিয়োগ আছে, পূৰণ হৰণ কৰি চাম, কৰি এনেকুৱা আৰ্হিত লৈ যাম। লৈ যোৱাৰ পিছত আমি চাম যে এইটো আটাইতকৈ xৰ ওপৰত থকা ঘাতটো, আটাইতকৈ সৰ্বোচ্চ ঘাতটো কিমান আছে। যদি 2 আছে তেতিয়াহ'লে দ্বিঘাত সমীকৰণ হয়, যদি 2 নাই তেতিয়াহ'লে দ্বিঘাত সমীকৰণ নহয়। সেইটোৱে হ'ব 1 নম্বৰৰ প্ৰশ্নবিলাকৰ এনচাৰ। তোমালোকে সেইখিনি ঘৰত কৰিবা। মই কৰিম এতিয়া এনচাৰ কুৱেশ্যন 4.2ৰ পৰা, অনুশীলনী 4.2ৰ পৰা। ইয়াত দিয়া আছে উৎপাদকীকৰণ পদ্ধতিত তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। উৎপাদকীকৰণ পদ্ধতিত তলৰ দ্বিঘাত সমীকৰণৰ মূল উলিয়াব লাগে। তেতিয়া মূল উলিয়াও মানে কি, সমীকৰণটো সমাধান কৰিব লাগে, xৰ শূন্য উলিয়াব লাগে, xৰ মান উলিয়াব লাগে। তেতিয়াহ'লে কেনেকৈ ওলাম, কৈছে উৎপাদকীকৰণ পদ্ধতিত এটা আহিবই এনেকুৱা ধৰণৰ, মষ্ট ইম্পৰ্টেণ্ট এটা অংক আহিবই এনেকুৱা। উৎপাদকীকৰণ পদ্ধতিত মূল উলিয়াবলৈ হ'লে আমি ইয়াৰ পৰা লৈছোঁ 4.2ৰ পৰা এটা অংক মই লৈছোঁ। 3 নম্বৰ অংকটো মই আজি তোমালোক শিকাম। ইয়াত দিয়া আছে কি, এই সমীকৰণটো উৎপাদকীকৰণ পদ্ধতিত সমাধান কৰিব লাগে। তেতিয়াহ'লে আমি সমাধান কৰিম। ইয়াত কৈছে উৎপাদকীকৰণ, প্ৰথমতে এইটো উৎপাদকত প্ৰকাশ কৰিব লাগিব, তাৰপিছত xৰ মান আমি উলিয়াব লাগিব। প্ৰথমতে উৎপাদকীকৰণ পদ্ধতিত সমাধান কৰিবলৈ 2টা সূত্ৰ আছে। যদি আমি পাৰোঁ a প্লাছ b হোল স্কোৱাৰ এই সূত্ৰটোত ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে a² মাইনাছ b² এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে x প্লাছ a, x প্লাছ b, এই 3টাৰ পৰা যিকোনো এটা সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰিম। এই সূত্ৰটো কেতিয়াবা আদিৰাশি শেষৰাশি সূত্ৰৰ নিচিনাও হয়। আদিৰাশি শেষৰাশি পূৰণৰ মাধ্যমেৰে যিটো উৎপাদকীকৰণ পদ্ধতি, সেইটো বহুত ইম্পৰ্টেণ্ট, বহুত ইজি প্ৰচেছ হয়, আৰু এইকেইটাও ইজি প্ৰচেছ হয়। এতিয়া ইয়াৰে পৰা কোনটো আমাৰ ইউজ কৰিব পাৰিম সেইটো তোমাৰ নিজৰ লগত কথা। অংকটো চাই পেলাই দেখা পাই ক'ব লাগিব।
ক'ব পাৰিব লাগিব যে কোনটো হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰটো নপৰে এইটোত a প্লাছ b হোল স্কোৱাৰ পৰিব পাৰে আমি চাব লাগিব আমি কৰিম কি এইটো নহ'লে এইটোৰ সলনি আদি ৰাশি বা হেক ৰাশি পূৰণৰ ফলত আমি উৎপাদকীকৰণ পদ্ধতিটো এটা সমাধান কৰিম আমি কৰিম কি ইকুৱেল 0 আছে এইটো √2x স্কোৱাৰ প্লাছ 7x প্লাছ 5 √2 ইকুৱেল 0 এই অংকটো সমাধান কৰিম এই অংকটো উৎপাদকীকৰণ পদ্ধতিত সমাধান এনেকৈ কৰিম সংখ্যাটোৰ ৰাশিটো মই লিখি লৈছোঁ সমীকৰণটো √2x স্কোৱাৰ প্লাছ 7x প্লাছ 5 √2 ইকুৱেল 0 এইটো অলৰেডি কি হৈ আছে দ্বিঘাত সমীকৰণ আৰ্হিত হৈ আছে ইয়াত x স্কোৱাৰ ax স্কোৱাৰ প্লাছ bx প্লাছ c এইটো হ'ল c উৎপাদকীকৰণ পদ্ধতিটো এনেকুৱা হ'ল ইয়াত ধ্ৰুৱক পদটো শেষৰ পদ আৰু x স্কোৱাৰৰ সহগ হ'ল প্ৰথম পদ আৰু শেষৰ পদে পূৰণ কৰিব লাগিব এতিয়া প্ৰথম পদ আৰু শেষৰ পদে পূৰণ কৰিলে কিমান হ'ব √2 আৰু √2 পূৰণ কৰিলে 4 আৰু 4 5 গুণ 20 হ'ব তেতিয়াহ'লে আমি অংকটো এনেকৈ কৰিম শেষৰ ৰাশি আৰু প্ৰথম ৰাশিৰ সহগৰে পূৰণ কৰিলে হয় 10 এতিয়া মাজত আমি মিলাব লাগে 7 এনেকুৱা দুটা সংখ্যা ল'ব লাগে যি দুটা সংখ্যাই পূৰণ কৰিলে 10 হ'ব আৰু যোগ বা বিয়োগ কৰিলে 7 হ'ব 5 √2 আৰু √2 পূৰণ কৰিলে হয় 10 এনেকুৱা দুটা সংখ্যা আমি উলিয়াব লাগিব নিজে চিন্তা কৰি উলিয়াব লাগিব যে সংখ্যা দুটাই পূৰণ কৰিলে 10 হ'ব যোগ বা বিয়োগ কৰিলে 7 হ'ব তেতিয়াহ'লে আমি সংখ্যা দুটা কি পাম 5 আৰু 2 5 2 গুণে 10 হ'ব আৰু 5 2 7 হ'ব তেতিয়াহ'লে আমি কি লিখিব পাৰিম ইয়াত √2x স্কোৱাৰ প্লাছ 2x প্লাছ 5x প্লাছ 5 √2 ইকুৱেল 0 বুজি পাইছা নিশ্চয় কি কৰিলোঁ এই দুটা সংখ্যাই পূৰণ কৰি 10 হয় আৰু মাজত দুটা সংখ্যা লৈছোঁ 5 আৰু 2 5 আৰু 2 এই দুটা সংখ্যাই পূৰণ কৰিলেও 10 হয় আৰু 5 আৰু 2 যোগ কৰিলে 7 হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ আমি বস্তুটো মিলাই দিম আমাৰ এই লাইনটোৰ পৰা এই লাইনটো সব ঠিকে আছে চোৱা ওপৰত এইখিনি ঠিকে আছে 7x মানে 2x প্লাছ 5 এইটো অলপ ভাঙি লিখা হ'ল প্লাছ 5 √2 ইকুৱেল 0 আমি লিখিলোঁ এতিয়া ইয়াৰ পৰা এই দুটাৰ পৰা কমন ল'ব লাগে আৰু এই দুটাৰ পৰা কমন ল'ব লাগে আমি কি কমন ল'ম ইয়াত √2x স্কোৱাৰ আৰু ইয়াত আছে 2x যদি x টো ল'ব পাৰিমেই ইয়াত আছে 2 ইয়াত আছে √2 যদি √2x কমন লওঁ √2x যদি কমন লওঁ তেতিয়াহ'লে ইয়াত হ'ব x √2x আৰু x এ পূৰণ কৰিলে √2x স্কোৱাৰ √2x ৰ লগত কি পূৰণ কৰিলে 2x হ'ব x টো আছে ইয়াত প্লাছ আমি ইয়াত কি দিম √2 ৰ লগত কি পূৰণ কৰিলে 2 হ'ব মানে √2 এ পূৰণ কৰিলে 2 হয় √2 আৰু এটা √2 পূৰণ কৰিলে আমি পাম 2 √2 পূৰণ কৰিলে মানে √4 মানে 2 তেতিয়াহ'লে √2 ৰ লগত √2x আৰু √2 পূৰণ কৰিলে 2x আমি পাম এতিয়া ইয়াৰ পৰা কি পালোঁ উৎপাদকীকৰণ পদ্ধতিটো যে কৈছিলে আমি এটা উৎপাদক পাই গ'লোঁ মানে আৰু এটা উৎপাদক আমি উলিয়াব লাগে এতিয়া x প্লাছ √2 এটা উৎপাদক পালোঁ এইফালে অলপ গেপ ৰাখি লিখি লোৱা x প্লাছ √2 আমি লিখি ল'লোঁ এতিয়া ইয়াত চাবলৈ মাজত এটা সংখ্যা বহাব লাগিব যিটো x ৰ লগত পূৰণ কৰি ইমান হ'ব আৰু ইয়াত আৰু এই দুটাই পূৰণ কৰি ইমান হ'ব কি বহাম x ৰ লগত 5 পূৰণ কৰিলে প্লাছ 5 প্লাছ 5 পূৰণ কৰিলে 5x আৰু 5 ৰ লগত √2 পূৰণ কৰিলে 5 √2 বস্তুটো আমাৰ এই লাইনটোৰ সৈতে এই লাইনটো মিলি গ'ল এতিয়া ইয়াৰ পৰা x প্লাছ √2 হ'ল এটা উৎপাদক আমি ইয়াৰ পৰা ল'লোঁ কমন x প্লাছ √2 আৰু এটা কি ল'ম 2√2x প্লাছ 5 √2x প্লাছ 5 এইটোই হ'ল উৎপাদকীকৰণ পদ্ধতি এটা সংখ্যাক উৎপাদকলৈ প্ৰকাশ কৰিলোঁ মানে কি
10 সংখ্যাটো যদি উৎপাদকত প্ৰকাশ কৰিব লাগে এনেকুৱা দুটা সংখ্যাই পূৰণ কৰি যাতে 10 হয় এনেকুৱা ধৰিব লাগে দেখাব লাগে আমাৰ তেতিয়াহ'লে 10ৰ উৎপাদক মানে কি 2 × 5 তেতিয়াহ'লে 10ৰ 2 এটা উৎপাদক 5 এটা উৎপাদক মানে এই দুটাৰ পূৰণফল 10 হয় তেতিয়াহ'লে এনেকুৱা সংখ্যাটো ধৰিলো এই সংখ্যাটো এটা 10 এই 10টোক আমি 2 × 5 আকাৰ মানে 2 × 5 এটো 5 বুলি ধৰিলো 2 বুলি ধৰিলো এনেকুৱা আকাৰত প্ৰকাশ কৰা হৈ গ'ল মানে উৎপাদকত প্ৰকাশ কৰা হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম এতেকে x + √2 = 0 আৰু √2x + 5 = 0 ইয়াৰ পৰা পাম x = -√2 √2 হেফালে লৈ গ'ল মাইনাস হৈ গ'ল আৰু ইয়াৰ পৰা কি পাম √2x = -5 আকৌ x = পাম √2 হেফালে গ'লে -5/√2 -5 মাইনাসটো ইয়াত আছিলে ইয়াত লিখিলে হয় একেই কথা তলত থাকিলে ইয়াত লিখিব পাৰি ইয়াত থাকিলে ইয়াত লিখিব পাৰি তেতিয়াহ'লে ইয়াৰ পৰা কি পালো আমি x = -5/√2 আৰু ইয়াত পালো x = -√2 নিৰ্ণয় মূল ওলাব দিছিলে সমাধান কৰিব দিছিলে মূলবোৰ ওলাব কৈছিলে তেতিয়া নিৰ্ণয় মূল -√2 আৰু হল -5/√2 এইটোই হল এই সমীকৰণটোৰ দ্বিঘাত সমীকৰণটোৰ উৎপাদকীকৰণ পদ্ধতিত নিৰ্ণয় মূল